তো ওয়েলকাম ব্যাক টু মাই ইউটিউব চ্যানেল রাজ এন্টারটেইনমেন্ট। আজি ধুনিয়া এটা বস্তু দেখাইছো। বস্তু মানে কি, এইটো বস্তু নহয়, এইটো পাৰ্চেল হয়। এইটো পাৰ্চেল আহিব আজি প্ৰায় 6 মাহমান হৈ গ'ল, কিন্তু মই দেখুৱা নাছিলোঁ। আজি দেখুৱালোঁ। তো কিয় দেখুৱা নাছিলোঁ মই কৈ আছোঁ কথাটো। তো তাৰ আগতে কোনে দিছে এইটো এতিয়া শেষত ক'ম। মই ইয়াত লিখাই চাওক, আপোনালোকে পঢ়ি দেখাই আছোঁ। ৰ'ব, উল্টা হৈছে ন। ইয়াত লিখা আছে কি, টু মিষ্টাৰ ৰঞ্জন নাথ, কেয়াৰ অফ মাই ফাদাৰ্ছ নেম মিষ্টাৰ অনন্ত নাথ। এড্ৰেছ লিখা আছে মথুৰাপুৰ কলিয়াগুৰি। মোৰ এইটো মানে কি পাৰ্মানেণ্ট এড্ৰেছ, টিহু পোষ্ট অফিচ, পজিশ্যন টিহু, পিন 781371, ডিষ্ট্ৰিক্ট নলবাৰী, আছাম। ফোন নম্বৰ ইয়াতে নাই। তো এইটো কোনে দিছে কৈ আছোঁ। ইয়াৰ ভিতৰত কি আছে সকলো দেখাই আছোঁ, তো কৈ আছোঁ। তো তাৰ আগতে এটা চেনেলৰ নাম কওঁ, যিটো চেনেল আজিৰ দিনত একদম খুবেই চৰ্চিত হৈ আছে। আপোনালোকে হয়তো চাইছে, তেখেতৰ ভিডিঅ' চাইছে। তেখেতৰ চেনেলটোৰ নাম হ'ল devottom অসম, অৰ্থাৎ ডক্টৰ মেজৰ দীপম কুমাৰ বৰ্মন। তেখেত শ্ৰদ্ধাৰ ছাৰ হয়। তেখেতক মই আজি ঠিক পোৱা নাই। আমি মানে কি ভাৰ্চুৱেলি কথা পাতোঁ, মানে মেছেজত কথা পাতোঁ। আমাৰ গ্ৰুপ এটা আছে devottom অসম নামৰ, সেই গ্ৰুপটোৰ কথা মই কৈ আছোঁ। তো তেখেতে পঠাইছিলে এই পাৰ্চেলটো একচুৱেলি মোক, কিন্তু ভিতৰত কি আছে মই এতিয়া দেখাই নিদিওঁ, শেষত দেখাই দিওঁ আপোনালোকক। তেখেতৰ চেনেলটোৰ নাম হ'ল devottom অসম, খুবেই চৰ্চিত হৈ আছে আজিৰ দিনত। মানে কি কৰোণাৰ মানে কি ল'বলগীয়া সাৱধানতা, কেনেকৈ মানে কি কৰিব লাগে, তেখেতে একদম বেক টু বেক, একদম A to Z বুজাই আছে মানুহখিনিক মানে কি জাগ্ৰত কৰিছে, অসমীয়া সমাজখিনিক কেনেকৈ কৰোণাৰ পৰা মুক্ত হ'ব পাৰি। একদম তেখেতে একদম প্ৰতিটো ভিডিঅ' তেখেতৰ একদম চালে একদম সেই পায়, কৰোণাৰ লগত যে আপোনালোকে যুঁজিছে গমেই নাপায়। তো যদি মানে কি তেখেতৰ ভিডিঅ' চোৱা নাই আপোনালোকে, মই লিংকটো ডিছক্ৰিপশ্যনত দি দিম, গৈ চাব আপোনালোকে। আৰু যোনে যোনে তেখেতৰ ভিডিঅ'বোৰ চাই লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰিব, শ্বেয়াৰ কৰিব। খুবেই ভাল ভাল ভিডিঅ' বনায়, মটিভেশ্যন ভিডিঅ' বনায় তেখেতে। মানে কি মানে নিজৰ মানে হেল্থটোৰ ওপৰত কেনেকৈ সাৱধানতা ল'ব লাগে তাৰ ওপৰত মটিভেশ্যন ভিডিঅ' ভাল ধুনীয়াকৈ বনায় তেখেতে। সকলো কৈ আছোঁ। আগতে খুলি দিওঁ দৰ্জা খুলি দিলে পোহৰটো বেছি বন্ধ কৰি দিওঁ। দৰ্জাখন টানি দিওঁ। তো এতিয়া কৈ আছোঁ ইয়াৰ ভিতৰত কি আছে। তেখেতে মোক এই পাৰ্চেলটো আজি 6 মাহমান আগতে পঠাইছিলে, কিন্তু মই দেখুৱা নাছিলোঁ, এনেই দেখুৱা নাছিলোঁ। তো আজি ফাইনেলি দেখাই দিওঁ। তেখেতে মোক এখন মাস্ক পঠাইছিলে। মাস্ক ইয়াতে লিখাই আছে devottom অসম। আমাৰ devottom অসম নামৰ এটা গ্ৰুপো আছে। সেই গ্ৰুপটোত আমাৰ মানে কি এইবিলাক কথাই আলোচনা হয়, মানে কি কেনেকুৱাকৈ মানে মানুহৰ জীৱনটোত মানে কি ভালকৈ চলাই নিব পাৰি। তেখেতে আমাক এডভাইচ কৰে আৰু আমি সেইখিনি বস্তু মানে কি প্ৰতিফলিত কৰিব চেষ্টা কৰোঁ। ইয়াত লিখা আছে ফ্ৰম devottom ডক্টৰ মেজৰ দীপম কুমাৰ বৰ্মন ছাৰ, বহুত বহুত ধন্যবাদ আপোনাক, আপুনি এইখন মোক পঠোৱাৰ বাবে। A203 হাৰমনি এপাৰ্টমেণ্ট, ফ্লেট নম্বৰ 6B, দ্বাৰকা, C23, নিউ দিল্লী, এণ্ড ফোন নম্বৰ 8638843839। ছাৰ নাম্বাৰটো ইয়াতে লিখা আছে। ছাৰে মানে কি 6 মাহমান আগতে এখন পঠাইছিলে, কিন্তু মই দেখুৱা নাছিলোঁ, ভিডিঅ' বনোৱাৰ কাৰণে দেখুৱা নাছিলোঁ। এনেই বাৰু মাস্কখন মই ছাৰক পঠাইছোঁ ফটো উঠাই, ভিডিঅ' আকাৰে বনোৱা নাছিলোঁ। আজি হঠাৎ মন গ'ল বনাবৰ কাৰণে, এইটো বনালোঁ। তো ছাৰৰ চেনেলটো আপোনালোকে গৈ ছাবস্ক্ৰাইব কৰিব, ধুনীয়া ধুনীয়া ভিডিঅ' বনায়। আৰু ছাৰ যেতিয়া অসমত আহিব, আমি সকলোৱে ছাৰৰ লগত ভিডিঅ' বনাম। তো যোনে যোনে ছাৰৰ লগত ভিডিঅ' বনাব ইচ্ছা কৰে তো আহিব পাৰে, মোৰ লগত আলোচনা কৰি আহিব পাৰে। তো ছাৰ আহক, ছাৰো সুস্থ থাকক, ছাৰৰ কাৰণে আপোনালোকে প্ৰে কৰক, যাতে ছাৰে ভালে থাকিলে আমি ভালে থাকিব পাৰিম। তো এইখিনি আছে যদি এটা সৰু ভিডিঅ'। তো যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব। আৰু devottom অসম নামৰ চেনেলটো আপোনালোকে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিব, পাহৰি একদম নাযাব। একদম ধুনীয়া ধুনীয়া ভিডিঅ' আছে, আপুনি গৈ চাব পাৰে। ফেচবুকতো একদম খুবেই ভাইৰেল, ইউটিউবত এতিয়া 1,26,000 ছাবস্ক্ৰাইবাৰ হ'ল তেখেতৰ, চিলভাৰ প্লে বটনো আহিব। তো ভালে, অসমীয়া এজন আমাৰ ঘৰৰ মানে কি সন্তান বুলিয়ে ক'ব লাগিব। তো তেখেতে গৈ ফাৰ্ষ্ট আছিলে, তেখেতে আৰ্মিত চাকৰি কৰিছিলে, তাৰপাছত আহি এতিয়া তেখেতে দিল্লীৰ হস্পিটেল এখনত কাম কৰিছে। তো তেখেতে ইমান ব্যস্ততাৰ মাজতো আমাক ডেইলি এটা দুটা ভিডিঅ' দিয়ে, লাইভ আহে, মানে এইটো ভাবিব নোৱাৰি। তাৰ বাবে ছাৰক মই চেলুট জনাইছোঁ। ছাৰ চেলুট জনাইছোঁ। যদি ভিডিঅ'টো আপুনি চাই আছে, তো মই ইয়াৰ পৰা আপোনাক শতকোটি প্ৰণাম। তো বাই বাই, এৰিছোঁ।